নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ মিনি ভ্লগলৈ। আৰু এতিয়া গৰম যিহে পৰিছে, নেমু দুটা মানুহজনীক আনি দিছোঁ চৰবত বনাবৰ কাৰণে। আৰু আমাৰ দুজন অতিথি বহিলে, এয়া চৰবত হ'লেই আমাৰ, কিন্তু সুন্দৰ হৈছিলে চৰবতখন। আৰু এয়া চৰবত চব তাই হাঁহি। আৰু এই চৰবত খাই আমি আহিলোঁ পুখুৰী সিঁচিবৰ কাৰণে। গৰম যিটোহে দিছে 40 ডিগ্ৰী, একদম পুখুৰী সিঁচা মজা ওলাই যাব। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু পুখুৰী আমি এইটোৱে সিঁচিম, এয়া সিঁচিবলৈ লাগিয়ে গ'লোঁ। আৰু মোৰ ভাগৰ লাগিলে তেতিয়া আমাৰ লিখতাক দি দিছোঁ অকণমান সিঁচিবৰ কাৰণে। এয়া চব খোকাত কিমান মাছ ফচি গৈছে। পুঠিকেইজনী কিন্তু সুন্দৰ। আৰু পানী অকণ খাই ল'লোঁ, গৰম যিহে। মাছ ধৰি অৱশ্যে হ'লেই, কিন্তু দুই এটা আছে কাৰণে পানীকণ সিঁচি দিছোঁ। আৰু এয়া আমাৰ ফেমিলি মাছ, এয়া জুনীয়া মাছখিনি। আৰু পুখুৰী সিঁচি ঘৰলৈ বাট ল'লোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু কমেণ্টত জনাব কেনেকুৱা পালে। ধন্যবাদ।